উঠা ভাইটি উঠা কি হল অলপ মাথাটো কেম্বা লাগছি ৰদে ৰদে আছো না ঘৰ ক'ত তোমাৰ মোৰ ঘৰচোন নাই মইনা চাৰখান লৈ আহচোন মইনা এগিলাচ পানী আনাচোন দেচোন ভাইটিয়ে কোৱা তুমি ক'ৰ পৰা আহিলা মোৰ ঘৰৰ কথা কি ক'ব মোৰ সৰুতে মাই দেউতা ঢুকাইছি আৰু যেখনি মাটি বেৰি আছিল মানুহগিলাই চৈতানি কৰি নিছি ইছ ৰাম সেইকাৰণে আপোনাৰ ওচৰত পাইছো কিবা এটা সহায় বিচাৰি কৰিম ৰবা কৰিম মইনা পানী তোমাৰো বৰ দুখ লগা পৰিস্থিতি হ'ল এই কি ক'ব লৈ যাবানি ভাইটি তুমি পানী গিলাচ নাখলাই ফিৰে নিলা পানী কি খাব পেটক আকো বস্তু নাযায় হৈছি অলেই ভাবিছে ৰাম ৰাম তুমি চিন্তা নকৰিবা তুমি আমাৰ ইয়াতে থাকিব পাৰিবা ইয়াতে থাকিম দক মই আকলা মানুহ মাইনাটোৰ বাহিৰে মোৰ কোনো নাই আৰু এই হ'ব দক ইয়াতে থাকিম তুমি মোৰ তাতে থাকিলে লগানে থাকিব নালাগে আলু খানাই দি হ'লেও খাব পাৰিবা মাইনা শুনাচোন আজিৰ পৰাই এইটো তোমাৰ দাইদেৰে আৰু তুমিও এইটো ভণ্টি বুলি ভাবিবা নিজৰ এই হ'ব দক ইয়াতে থাকিব পাৰিবা মাইনা দাইদেৰে ভিতৰত লৈ যাওঁ আৰু মোক লাগে সাজি থৈ দিয়া ভাতকেইটা দাগে মই অলপ ফুৰি আহোঁ ইটো ফৰকাল গেল ফুকনে বা কি কৰি আছে মই ফৰকাল থেতা পৰাই আহোঁ ভাবা মতে বা কামগিলা হৈছি নে নাই চাই আহোঁ ৰ নাই বাবিশ্বৰ আছে দে ভালে কৰিছে দে তোৰ কাম এতিয়া কেনে চলি আছে এই কাম আৰম্ভ কৰাই নাই দক এটা কাম কৰ এইটো লৈ যা এটাকে লৈ যা এই কয় দি যা মৰিব খুজিছা নেকি বাঢ়ি দি যা এটা কামো ভালকে নৰে গৰু ইনকে লৈ যা মইনা 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 নাই ক'ত গেল এই লগৰ আপি এটাৰ তাকে গৈছে হয় নেকি তই ভাত চাত খালি না মই ভাত চাত খালো মই গৰুক দানা দিওঁ বাচনটো লৈ আছোন বুঢ়াক এতিয়া কি কওঁ বাচনটোতো নাই বুঢ়াক মাই বুলিয়ে কওঁগে বাচন কটাই বাচনটো নাই দেখোন কি বাচনটো নাই অ আমাৰ বাচন কায়ো নাললে ৰাতি থাকে সদায় নাই এতিয়া বাচনটো যাতে যা বেলেগ লৈ আহ আজি অলপ উঠাত দেৰিয়ে হ'ল গৰু দুটা উলিয়াই থৈ আহোঁ গৰু দুটা কি হ'ল মোৰ ইছ ৰাম ৰাম কোনে নিলাক মোৰ গৰু দুটা এই ৰাতিপুৱাই পুৱাই মোৰ গৰু দুটা গেল মই ইমান কষ্ট কৰি গৰু দুটা আনিছিলো ভৰিখন খেদালি
উঠ দে উঠাই পাবই তই বচোন মই দরজাখান মারি দিও বুড়া দিও পারি না বাকি গরু বেশি কিমান পালি পাইছো দে গৰু বেছি 15,000 টকা পাইছো এতে মজা তোৰ কাম দে ঠিকে চলি আছে ও কাম পুরা তই এতিয়া যা বুড়া দিও বেশি নাই দে এই বুড়া সন্দেহ করছি মোক সন্দেহ কৰছি ও তই যা পতমত এনকে আইনাত কিবি ঘনে ঘনে অ বাবেশ্বৰে আমাৰ তাকে সদায় সদায় কিয়া যায় আই আগদিন মই চুপা দিবা লাগব ইয়াক বাবিশ্বৰিছে আৰু এটা আছে যাতে পতমত দুৱৰে এই কাণ্ড গৰু চোৰ মই গাখীৰ খুৱাই সাপ পুহিছিলো ৰ বাচা তই মোৰ বাল্টিংটা চুৰ কৰি আনিছা তই কি নহয় মাৰি পেলাম আজি তোক খৰক বাল্টিং থ গৰু চোৰ কৰিছিলি নে মোৰ তই এতিয়া ডিমা তন্ত্ৰত দৌকে আজি মই তই সেই তাকো মই ভাল বুলি ভাবিছিলো গাখীৰ খুৱাই সাপ পুহিছিলো তন্ত্ৰত দৈ মই চুৰ কৰি যায় চাতে থাক কি কৰে অলপমান ঢিলাকে ৰান্ধব ঢিলাকে তাকো দি আছো মই তই ইয়াতে ৰখি ফুকন বাবা আছ আছো ভাল ভাল আহা বোলা উক যায় যা তোৰ ভোজ পাতছো আজি তই ভোজ খুৱাব লাগব তোক এটাই বাৰীত ভোজ খাই আছে তোৰ স্বভাৱ যৌ তোক মই ভাল বুলি কৈছিলো যৌ ইয়াতে ভোজ দি মাতি দৌৰে কাৰণে মই ভোজৰ আয়োজন কি কৰি ইয়াতে তই এই কাণ্ড কৰিছিলি তই ইয়াতে ভোজ খাব পাৰিবি এতিয়া মই তোৰ কাৰণে খাই মাৰছো ইয়াই ফুকন ভোজ খাবা আহিছে ভোজ দৌৰে ভোজ তোক ধৰি আহিছি মই ধৰি আহিছি বেছি কথা নকবি মাৰি পেলাম মোৰ গৰু বেচা পইচা কি কৰিছা কৌ নামেৰব গৰু বেচা পইচা ক'ত নামেৰব আমাৰ ভুল নাই আমাৰ ওপৰত আৰু একদম বছ আছে কোন বছ এই নকবি বছৰ নাম কি নকবি মই চৰাতৰ পাত লগাই দিম মই জয়মতী বনাম কম কৌ নাম কোন তা? বছ লিভাৰ যৌ কোন লিবাস যৌ মই আজি লিবাৰ তাকে যাম যাওক ৰ ক'ত যা এবাগে দৌ এতিয়া যৌ ও বস বস ৰ কুনিয়াই কি মুক্তি দিছে ধৰিলা খুলি দিয়ক আমাক খুলি দিয়ক কুনিয়াই ৰ কুনি এই অৱস্থা কৰিলে কাই তহঁতক হাও বাবেশ্বৰ দুনা এইটো ৰুনি হাও কুকৰ কি হ'ল তহঁতৰ হা আমাক চবে ফৰকালে কৰিছে মই যি পঠাইছিলো ধৰাত প্ৰতি মস্যা কাম এটা তহঁতে ভালকে কৰিব নোৱাৰিলি চব ইয়াত ধৰি আহিছি মই কি কৰিলো ভাই চব ইয়াত ধৰি আহিছি চব তহঁতক মানে এটা কাম দিলে ভালকে কৰিব নোৱাৰা এতিয়া কি হ'ব এতিয়া সি আহি আছে কিনো হয় আহিছে কিবা এটা কৰক
আজি বিয়া এটা কৰক মানে এতিয়া আৰু পলৰ বাহিৰে বেলেগ উপায় নাই আমাৰ আহি তোকে আজি বজাব লাগিব মই ঐ ঐ আছি আছি পলো পলো ক'ত পলা বছ তই বছ এ তই কি ৰ